গুচি যায়, কি জানো পায়ো হেৰুৱাই। বাপ্পা ঐ, বিছনাখনত ঘুমে ঘুমে আর গাৰ বিষ উঠবা ধরছি দে। বিছনাখনৰ ভাববা ধরছি আর এই গৰুডাল বিছনাৰ পৰা নুঠেই নেকি। হে ভগৱান, তুমি কি পৰিস্থিতি কৰি দিছ। ঘৰৰ বাহিৰত যাবা নোৱাৰো কৰোণাৰ ভয়ত, ভিতৰত থাকিবা নোৱাৰো ভূমিকম্পৰ ভয়ত। কি যি কৰিম নহয়। কিমান দিন যি হ'ল ঘৰৰ বাহিৰখান মই দেখা পোৱা নাই। এতিয়া মোৰো যদি একজনী গাৰ্লফ্ৰেণ্ড থাকিল হয়, ফোনতে কথা পাতি পাতি টাইম পাছ কৰিলো হয়। কিমান আৰু চিনেমা কেইখন চাম। সেই ওপৰৱালা, এতিয়া তুমিয়ে যদি কিবা এটা চমৎকাৰ কৰিব পাৰ, চকু মেলি চ একবাৰ মোৰ ফালে। হাইও, অনামিকাৰ ফোন। হে ভগৱান, তুমি মোৰ কথা ইমান সোনকালে শুনবা বুলি মই ভাবা নাছিলো। হেল্ল'। হেল্ল'। তুমি অনামিকা হয় না সঁচাই? মই অনামিকাই কৈছো। কিয় তোমাৰ বিশ্বাস হোৱা নাই? হৈছে ৰ'বা। বাপ্পা ঐ, দিনতে সপোন দেখাহান পাইছো হা। মই জীৱনতো ভাবা নাছিলো তুমি মোক একদিন নিজেই ফোন কৰিবা বুলি। কিবা কথা আছিল? নহয় মানে মই ঘৰত সুমি সুমি বৰ হৈ গৈছো। তাকে ভাবিলো অলপ ওলাই যাওঁ। আমাৰ গাঁৱত তোমাৰ নিচিনা ভাল ল'ৰাটো আৰু কোনো নাই, তোমাকে ফোন কৰিলো। এইষাৰ কথা কিন্তু তুমি ঠিক কৈছ। আমাৰ গাঁৱত মোৰ নিচিনা ভাল ল'ৰা তুমি দিনৰ পোহৰত মম জ্বলে বিচাৰিলেও নাপাও। তাকে ব'লা নহ'লে আজি অলপ ওলাই যাওঁ। যাম ৰ'বা। ক'ক যাবানো? ক'ক লাগি যাব লাগিব মই? এই যে আমাৰ তিনিআলিৰ ওচৰত কেফেখন আছে, তালৈকে আহি যোৱা। মই যাই আছো 5 মিনিট ৰখা তুমি। সপোনতে আছো না দিঠকতে আছো ধৰিবাই নোৱাৰা হৈছো আই। অনামিকাই মোক নিজে ফোন কৰি মাতছি। বাপ্পা ঐ, দিনে ভাল দেই আজি মোৰ। গাটো ধুই যাওঁ না কি? গা ধোৱাক লাগি দেৰি হ'ব থ। অন্তৰ চাফা হ'লেও মানুহ, গা ধুইনো কি হ'ব। গন্ধ নাই দি, অলপ গন্ধছি, চেণ্ট মাৰিলে ঠিক হৈ যাব। কি হ'ল এই টুকটুক এতিয়ালৈকে আহিয়ে নাপালে যে? বহুত দেৰি ৰখিলা নেকি মোক লাগি? নাই, ময়ো এইমাত্ৰ আহি পাইছো। কি বা তুমি অৰ্ডাৰ কৰা? মই তুমি নাহোঁতে কফি 2টা অৰ্ডাৰ দিছো দিয়া। মানে অনামিকা, তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলো। আজি কৈয়ে দিওঁ দে নহ'লে। মোৰো এটা কথা আছিল তোমাৰ লগত। বহুত দিনৰ পৰা কম বুলি ক'বই পৰা নাই। অলপ মানে ভয় লাগি আছে। হেল্প এটা লাগিছিল। তুমি মোৰ আগত ভয় কৰিব লাগে? কি সহায় লাগে মই কৰিম নহয়। তোমাৰ কাৰণে মই জান দি দিবা পাৰো। এটা সহায় নকৰিম না মই তোমাক? তুমিও কথা এটা কম বুলি কৈছিলা, কোৱা তুমি আগত। নহয় দা, তুমি আগত কৈলো তোমাৰ কথাটো। মোৰতো ইমান দৰকাৰীও নহয় দা। মানে কেনেকে কওঁ? মানে টুকটুক দাদা, মই ল'ৰা এজন মানে আমাৰ ওচৰৰ গাঁৱৰে ভাল পাওঁ। মোক তাৰ লগত মানে আহিলে কোনোবাই দেখিলে মানে বুজিতো পাইছে আপুনি। কোন ল'ৰা? ক'ৰ ল'ৰা? তুমি কেতিয়াৰ পৰা ভাল পোৱা তাক? হ'ল আজি 3 মাহ মান। মানে মই তাৰ লগত পাৰ্কত গৈছিলো। এতিয়া আপুনি মোক ঘৰত থৈ আহিলে, দেউতাই সুধিলে মই আপোনাৰ লগত এনেই অকণ ৰাস্তাই যোৱা বুলি ক'ম। এই কাৰণে মাতিছিলা তুমি মোক? ইমানখন হেল্প আপুনি মোক কৰি দিবনে? দিম বলা। ভাল, মনত কিমান গোল খিলে আহিছিলো, এতিয়া সেয়েহে হ'ল। নাই, জীৱনটো মোৰ এনাই যাব নিচিনা লাগছে আৰু দেই। কি ভাবিব ধৰিলে আপুনি? ব'লা, একো ভাবা নাই। ব'লা, তোমাক থৈ আহোঁ। ওপৰ মোৱাকে চাই কি ভাবিবা ধৰিছা তই? মই এইবোৰ কি দেখিছো? আজি সূৰ্যটো কোনফালে দিবা উদয় হ'ল? সেই বৈনিক লালা চুপ থাকাই, এনাই মাথা বেয়া হৈ আছে। সি আৰু মাথা বেয়া কৰিব আহিছে। মাথা বেয়া? কি হ'ল তোৰ? দেখোন কি হ'ল মোৰ। নকবি মোৰ ভাইয়ে পেট বিষে যাব। চোৰৰ বাচ্চা, মই মৰিবা ধৰিছো টেনচনত, সি আৰু হাইবা ধৰিছি। এই দস্তি, চিল না। অলপ মোৰ লগত বহি ঠাণ্ডা পানী খাই দি, গটাই ছোৱালী মনৰ পৰা উঠি ফুৰ।
মই ঠাণ্ডা পানী মুখত নিদিওঁ, দৰকাৰ হ'লে ৰাচনাত চাৰ্ফ এক্সেল মিলে খাই মৰি যাম, কিন্তু মই এই ঠাণ্ডা পানী মুখত নিদিওঁ। আৰে দোস্তি, একদম দুখ শেষ হৈ যাব। दिल टूटा हुआ आशिक, अरिजीत सिंह का बैकग्राउंड म्यूजिक और मेरे ठंडा पानी का मैजिक कभी फेल नहीं होता। আইও বালত তাত ঠাণ্ডা পানী, তই যি তাক ঠাণ্ডা পানী বুলি ক নহয়, আমাৰ মায়ে তাক মুটেনি বুলি কয়, গম পা। আকাশৰ পৰা পৰা বজ্ৰপাত আৰু মোৰ সু ভৰিত চেণ্ডেল পাত কিতা কাৰ গালত উঠে কিন্তু ধৰিব নোৱাৰি দেই। মোক ঠাণ্ডা পানী খাবা জোৰ কৰি নাথাকিবি। এই বালৰ ঘেণ্টাৰামা, তই যদি ঠাণ্ডা পানী নাখায়ে এতে মোৰ ওচৰত কিয় আহিছ? যামনো ক'ত আৰু এই বন্ধ, ওচৰত তোৰ ঘৰখন আছিল সেইকাৰণে তোৰ ঘৰক লেগি আহিলোঁ। এখন দুখ লগা চিনেমাকে লগাওঁ দে, নে কি ক? দুইটাই বহি চিনেমাকেই চাওঁ আজি। से जो तूते कोई सपना, जग सुना सुना लगे, जग सुना सुना लगे, कोई रहे ना जब अपना। আইও মায়ো কান্দি দেও লাগছে আই। এ ভাই, অসম চৰকাৰৰ চাকৰি, আমাৰ নিচিনা বেকাৰ ল'ৰাক ছোৱালী, মানে ভাগ্যৰ বলতহে পোৱা যায় আৰু। তাকেতো আই, তাইক আজিকলৈকে তাই মোক মাতা নাছিল, তিতাকলৈকে ঠিকেই আছিল, মই তাইক ভাল পাই আছিলোঁ, তাইক ক'ব পৰা নাছিলোঁ। অ' বেটি আজি ফোন কৰি মোৰ গোটাই আইনাৰ নিচিনা দিলটো ভাঙি চুৰমাৰ কৰি দিলা গাই। হ'ব দে, ইমান চেণ্টি ফালি লাভ নাই আৰু 10জনী আহিব 10জনী যাব থ। মই জানিছিলোঁৱে এই দুনিয়াখনেই বৰ নিষ্ঠুৰ, খেতিয়কৰ ভোষ আৰু প্ৰেমিকৰ দুখ কোনো কেতিয়াও বুজি নাপায়।